নমস্কাৰ বন্ধুসকল, আকবাৰ স্বাগতম জনাইছোঁ অৰ্জুন টেক চেনেলটোলৈ। তো বন্ধুসকল, আগৰ নিচিনাকৈ আজি প্ৰশ্ন আছে অসম পুলিচৰ ওপৰত। অসম পুলিচৰ যিবিলাক বিভাগ আছে SI, জেল ৱাৰ্ড, UB আৰু AB আৰু কনষ্টেবল, এইবোৰৰ বিষয়ে কিছুমান 10টা প্ৰশ্ন আছে আৰু বহুত ভাল ভাল প্ৰশ্ন আছে। ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ। যিহঁতে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে ঘণ্টা বটনটো নিশ্চয় প্ৰেছ কৰিব। তো বলক আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু যিসকলে ৰেলৱে গ্ৰুপ ডিত এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে এটা সুখবৰ আছে, তেওঁলোকৰ এক্সাম ডেট ডিক্লেয়াৰ হৈ গ'ল। যদি আপুনি নাজানে ৰেলৱে গ্ৰুপ ডিৰ এক্সাম কেতিয়া, তেনেহ'লে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপুনি তাৰ পৰা চাই ল'ব পাৰিব ৰেলৱে গ্ৰুপ ডিৰ পৰীক্ষা কেতিয়া। তো বলক আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ IPLত প্ৰথম শতৰানকাৰী ভাৰতীয় ক্ৰিকেটাৰ গৰাকী কোন? কভাৰ কৰিছোঁ। IPLত প্ৰথম শতৰানকাৰী ভাৰতীয় ক্ৰিকেটাৰ গৰাকী কোন? মানে 100 ৰান কৰা ফাৰ্ষ্ট গৰাকীজনৰ নাম। তো 4টা অপশ্যন আছে, নিশ্চয় ধৰিব পাৰিছে অপশ্যনবোৰ। উত্তৰটো মই কৈ দিছোঁ আপোনাক। নম্বৰ প্ৰশ্ন উত্তৰটো আপোনাৰ B নম্বৰটো, মানে মনীষ পাণ্ডে। উত্তৰটো মই টিক মাৰ্ক কৰি দিছোঁ। এতিয়া কিছুমান ৰেলৱে গ্ৰুপ ডিৰ কিছুমান প্ৰশ্ন জানিবলগীয়া আছে। তো আছাম পুলিচ আৰু ৰেলৱে গ্ৰুপ ডি দুটা সানমিহলি আছে। তো বলক এতিয়া 2 নম্বৰলৈ যাওঁ। 2 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ লতা মংগেশকাৰ পদ্মভূষণ কিমান চনত আগবঢ়োৱা হৈছিল? আকবাৰ কৰিছোঁ। লতা মংগেশকাৰক পদ্মভূষণ কিমান চনত আগবঢ়োৱা হৈছিল? 4টা অপশ্যন আছে, নিশ্চয় ধৰিব পাৰিছে অপশ্যনবোৰ। 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো আপোনাৰ B নম্বৰটো, মানে 1989ত দিয়া হৈছিলে পদ্মভূষণ। উত্তৰটো মই টিক মাৰ্ক কৰি দিছোঁ। এই হ'ল আপোনাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। তো বলক এতিয়া 3 নম্বৰলৈ যাওঁ। 3 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম মানে কি, সেইটো লিখিব লাগিব। আকবাৰ কৰিছোঁ। ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম। তো 4টা অপশ্যন আছে, নিশ্চয় ধৰিব পাৰিছে অপশ্যনবোৰ। 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো আপোনাৰ A নম্বৰটো, মানে ডক্টৰ ইন্দিৰা গোস্বামী। ইন্দিৰা, এইটো হ'ল আপোনাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। তো বলক এতিয়া 4 নম্বৰলৈ যাওঁ। 4 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ প্ৰথম অসমীয়া ছনেট কি? আকবাৰ কৰিছোঁ। প্ৰথম অসমীয়া ছনেট কি? 4টা অপশ্যন আছে, নিশ্চয় ধৰিব পাৰিছে অপশ্যনবোৰ। 4 নম্বৰ প্ৰশ্নৰ উত্তৰটো আপোনাৰ D নম্বৰটো, মানে প্ৰিয়তমা চিঠি। উত্তৰটো মই টিক মাৰ্ক কৰি দিছোঁ। এইটো হ'ল আপোনাৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ। তো বলক এতিয়া 5 নম্বৰলৈ যাওঁ। 5 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ 5 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ কাঠনি বাৰীৰ ঘাট পুথিখনৰ লেখক কোন? আকবাৰ কৰি দিছোঁ। কাঠনি বাৰীৰ ঘাট পুথিখনৰ পুথিখনৰ লেখক কোন? 4টা অপশ্যন আছে, নিশ্চয় ধৰিব পাৰিছে অপশ্যনবোৰ। 5 নম্বৰ প্ৰশ্নৰ উত্তৰটো আপোনাৰ C নম্বৰটো, মানে মহিম বৰাই কাঠনি বাৰীৰ ঘাট পুথিখন লিখিছিল। এইটো হ'ল আপোনাৰ 5 নম্বৰ প্ৰশ্নৰ উত্তৰ। তো লগতে 6 নম্বৰলৈ যাওঁ। যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, কৰিলে কৰক, ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যি কৰে কৰক। তো লগতে 6 নম্বৰলৈ যাওঁ। 6 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ তলৰ কোনবিধ খাৰিফ শস্য নহয়? আকবাৰ কৰি দিছোঁ। তলৰ কোনবিধ খাৰিফ শস্য নহয়? 4টা অপশ্যন আছে, নিশ্চয় ধৰিব পাৰিছে অপশ্যনবোৰ। খাৰিফ শস্য মানে কি সেইটো আপুনি নিশ্চয় জানে। 6 নম্বৰ প্ৰশ্নৰ উত্তৰটো আপোনাৰ A নম্বৰটো, ঘেঁহু খাৰিফ শস্য নহয়। উত্তৰটো মই টিক মাৰ্ক কৰি দিছোঁ। এইটো হ'ল আপোনাৰ 6 নম্বৰ প্ৰশ্নৰ উত্তৰ। তো লগতে 7 নম্বৰলৈ। 7 নম্বৰ প্ৰশ্নটো বহুতেই দৰকাৰী প্ৰশ্ন আৰু বিভিন্ন ধৰণৰ পৰীক্ষাত এনেকুৱা প্ৰশ্নবোৰ দেখা পোৱা যায়। 7 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ কয়লা উৎপাদনৰ পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান। আকবাৰ কৰিছোঁ। কয়লা উৎপাদনৰ পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান। প্ৰায় সকলোৱে জানে, কিন্তু বহুত দৰকাৰী প্ৰশ্ন এইটো এটা। 7 নম্বৰ প্ৰশ্নৰ উত্তৰটো আপোনাৰ A নম্বৰটো, মানে তৃতীয়। 7 নম্বৰ প্ৰশ্নৰ উত্তৰটো হৈছে আপোনাৰ A নম্বৰটো। উত্তৰটো মই টিক মাৰ্ক কৰি দিছোঁ। এইটো হ'ল 7 নম্বৰ।
তবৰ লগতে 8 নম্বৰলৈ যাওক 8 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ পৃথিৱীৰ দ্বিতীয় বৃহৎ জনবহুল ৰাষ্ট্ৰখন হ'ল আকৌ এবাৰ কৈছোঁ এইটো এটা বহুত দৰকাৰী প্ৰশ্ন বিভিন্ন ধৰণৰ দেখা পোৱা যায় এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ পৃথিৱীৰ দ্বিতীয় বৃহৎ জনবহুল ৰাষ্ট্ৰখন হ'ল তো চাৰিটা অপশ্যন আছে নিশ্চয় ধৰিব পাৰিছে উত্তৰটো আপোনাৰ এ নাম্বাৰটো মানে ভাৰতবৰ্ষ উত্তৰটো মই টিক মাৰ্ক কৰি দিছোঁ এইটো হৈ গ'ল আপোনাৰ 8 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তো লগতে 9 নম্বৰলৈ যাওক 9 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ অৰ্থনীতি পিতৃস্বৰূপ বুলি কাক কোৱা হয় এইটো এটা বহুত দৰকাৰী প্ৰশ্ন আকৌ এবাৰ কৰিছোঁ অৰ্থনীতিৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয় প্ৰায় বহুতে জানে এইটো প্ৰশ্নৰ উত্তৰ আৰু বহুতবাৰ পোৱা গৈছে আমি ক্লাছ 9 10 বা 11 12 উত্তৰটো আপোনাৰ এ নাম্বাৰটো মানে আডাম স্মিথ উত্তৰটো মই টিক মাৰ্ক কৰি দিছোঁ এইটো হ'ল আপোনাৰ 10 নম্বৰ প্ৰশ্নৰ উত্তৰ 9 নম্বৰ তবৰ লগতে 10 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ তলৰ কোনটোক বেংকাৰ চেক বুলি কোৱা হয় এইটো এটা বহুত দৰকাৰী প্ৰশ্ন এনেকুৱা ধৰণৰ প্ৰশ্ন বিভিন্ন ধৰণৰ পৰীক্ষাত দেখিবলৈ পোৱা যায় আকৌ এবাৰ কৰিছোঁ প্ৰশ্নটো তলৰ কোনটোক বেংকাৰ চেক বুলি কোৱা হয় চাৰিটা অপশ্যন আছে নিশ্চয় ধৰিব পাৰিছে অপশ্যনবোৰ উত্তৰটো মই কৈ দিছোঁ আপোনাক উত্তৰটো আপোনাৰ বি নাম্বাৰটো মানে ডিমাণ্ড ড্ৰাফ্ট উত্তৰটো মই টিক মাৰ্ক কৰি দিছোঁ এইটো হ'ল আপোনাৰ 10 নম্বৰ প্ৰশ্নৰ উত্তৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক আৰু কিবা অসুবিধা পালে নিশ্চয় কমেণ্ট কৰিব কিবা ভুল ভ্ৰান্তি হ'লে নিশ্চয় ক্ষমা কৰিব কাৰণ আমি নতুন ইউটিউবাৰ মানুহ মাত্ৰেই ভুল হ'ব পাৰে তো আজিলৈকে মানে যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰক শ্বেয়াৰ কৰক আৰু যদি আকৌ এনেকুৱা ধৰণৰ প্ৰশ্ন পাব বিচাৰে ৰেলৱে গ্ৰুপ ডি আৰু RPF আৰু আসাম পুলিচৰ ওপৰত এনেকুৱা ধৰণৰ মানে প্ৰশ্নৰ উত্তৰ মই সদায় এটাকৈ দি গৈ আছোঁ যদি আপুনি আকৌ চাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে ঘণ্টা বটন নিশ্চয় প্ৰেছ কৰিব তো আজিলৈকে মানে থেংক ইউ